কি খাইছ ঐ দৰাই চিপছ এবাৰ ক'ৰ পৰা আহিছ দাদা ধেমাজি পাইছো তোৰ দেখাচোন বাংলাদেশৰ পৰা অহা বোলে নহয় দাদা মই অসমীয়া তই কি প্ৰুফ দিব পাৰিবি তই অসমীয়া বুলি দাদা চৰকাৰে দিয়া লেট্ৰিনটো ঐ ল'ৰাকেইটা ক'ল যাওঁ আকৌ এফালে ঐ মাতিছে যেতিয়া চাবোনকে একাপ খাই যাওঁ ব'ল খাই যাওঁ এই ল'ৰাকেইটা চাবোন খাবি দেই ঐ মই চাহ খাই ইমানে ভাল পাম গমে গমে হুপি পঠাই দিম মইতো চাহ খাই ইমানে ভাল পাওঁ ন যেতিয়া কেটলিত উতলি থাকে পাইপডালক লৈ হুপি খাই লওঁ ঐ মইতো চাহ খাই ইমানে বাৰু পাওঁ মুখত গাখীৰ আদা চেনি চাহপাত লৈ গেছৰ ওপৰতে বহি দিম ঐ ৰাষ্ট্ৰীয় জন্তু কি বাৰু গুণ্ডা মেকৈ আকৌ তোৰ মাথাটো যে চাই নাই পাব লাগিছিলে চুপ বনাই খালে সেইটো ডাকিলে নিগনি মনত আছে নেকি আছে লৈ যাব ন লৈ নাযাওঁ নিগনিকেইটা ধৰি আনি খুৱাই দিবি লৈ যাব নেকি ভাই তইতো নিজকে বিৰাট জ্ঞানী বুলি ভাব সেইটোতো হয় কচোন ভাৰতৰ পৰা প্ৰথম বিদেশলৈ যোৱা মহিলাগৰাকীৰ নামটো কি সীতা শ্ৰীলংকালৈ গৈছিল